নমস্কাৰ ৰাইজ, কি খবৰ সকলোৰে? ভালেই চাগে। আৰু এটি নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিলোঁ। চাওকচোন কি ধুনীয়া পৰিৱেশ নহয়নে? খেতিৰ ছিজনকেইটা বহুত ভাল লাগে পথাৰবিলাক। মাহঁতে পথাৰলৈ গ'লেই আৰু এতিয়া মই গৈ আছোঁ। ময়ো ৰুবলৈ যাম বুলি ভাবিছিলোঁ, মানে মামাহঁতেও ৰুবলৈ দিছে। তাৰপাছত মাহঁতে ক'লে তই চাহ নিবি বুলি, আৰু মই চাহ লৈ পথাৰলৈ গৈ আছোঁ। এইফালে কি ধুনীয়া হৈ আছে ন আজি। এইবিলাক মাটি দেখিছেনে? চহোৱা হৈছে, কিন্তু পানী নাই যে সেইকাৰণে এনেকৈ চহাই মেলি থোৱা হৈছে। আৰু পানী যেতিয়া বৰষুণ দিব তেতিয়া ৰুব চাগে। এইখিনি আমাৰ ওচৰৰে আইতাহঁতৰ ঘৰৰ, মানে গাঁৱৰ ওচৰ গাঁৱৰে আইতাহঁতৰ হয়। সিহঁতৰ মানুহবিলাকে ৰুই আছে। মানে এতিয়া অলপ অলপ পানী আছে ন, আগৰ ফালে অলপ অলপ পানী আছে, সেইকাৰণে মানে ৰুই দিয়া হৈছে। পাছলৈ হয়তো সিমানখিনিও ৰুবলৈ নাপাব, ইমানেই পানীৰ অভাৱ, মানে পানীৰ অভাৱ বুলি ক'ব নোৱাৰি। মানে এইবাৰ বৰষুণ অহা নাই। বৰষুণ আহিলে হয়তো ধুনীয়াকৈ ৰুবলৈ পাৰিব মানুহবিলাকে। আপোনালোকৰ ফালে পথাৰত পানী হৈছেনে? আৰু এইফালে চাওকচোন, বগলীবিলাক ইমান ধুনীয়াকৈ আহি পৰেহি নহয় খেতিৰ ছিজনত। বহুত জেগাত হয়তো বগলী দেখিবলৈ অকণমান টান ন। আমাৰ ফালে আছে, এই পথাৰত যেতিয়া মাটি চহোৱা হয় তেতিয়া আহে। আৰু এইফালে চাওকচোন কি ধুনীয়াকৈ ৰখি আছে। এইফালে আমাৰ পথাৰ পাইছোঁহি লাহে লাহে। এইখন আমাৰ পথাৰ। আমাৰ পৰহিলৈ ৰুবলৈ দিব নেকি। আৰু ভাগৰ লাগি যায়। সেইফালে এইবিলাক লৈ আহিছোঁ ইমানকৈ। আৰু এইজন মোৰ ডাঙৰ মামা হয়, কঠীয়া বোলাই আছে পথাৰ। মাহঁতে ৰুই আছে যে এইফালে। ৰুবলৈ দিয়াৰ কথা নাছিলেই, মানে 3-3:30মান বজাত ফোন কৰিছে ৰুবলৈ আহ বুলি। মাহঁতে ডাইৰেক্ট ৰুবলৈ আহিছে। যিহেতু মাটিৰ কণ্ডিশ্যন ইমানেই বেয়া নহয়, পানীয়ে নাই দেখিছেনে? এইবিলাক হৈছে দ পথাৰ দেই, পানী অলপমানো নাই। পানী শুকালে আকৌ খৰদৰ হ'ব যে, সেইকাৰণে ৰুবলৈ দি দিয়া হৈছে। আৰু এইফালে ন-ভুই ৰোৱা হৈছে যে আজি প্ৰথম, মানে ন-ভুই বুলি নহয় আৰু ৰুইছে আজি প্ৰথমবাৰ ৰুইছে যে, সেইকাৰণে ইয়াত কচু, তৰা গজালি কিবা কিবি দিয়ে। আৰু আমাৰ ফালে, আপোনালোকৰ ফালে দিয়েনে? এইফালে ৰুই আছে দেখিছেনে? এইজনী হৈছে মোৰ ডাঙৰ ভণ্টি, ৰুই আছে। লাজ কৰিছে তাই কেমেৰা আগত ওলাবলৈ। আৰু এইফালে মামী ৰুই আছে, এই মামীহঁতৰে ৰুবলৈ দিয়া হৈছে। আৰু এইফালে আছে আমাৰ মা। এইফালে যে দেখিছে মাৰ কাষৰতে থকা গৰাকী, সেইগৰাকী হৈছে মাৰ মাজু বায়েক হয়, মোৰ মাজু জেঠাই হয়। আৰু জেঠাই ধাদুমৰ পৰা ৰুবলৈ আহিছে মাকৰ ঘৰলৈ, মানে ভাইকহঁতলৈ মৰম আছে সেইকাৰণে ৰুবলৈ আহিছে। আৰু এইফালে এইজনী হৈছে মোৰ সৰু ভণ্টি। এইফালে দেখিছেনে? তাইও ৰুবলৈ আহিলে। তাৰ পাছতে তাৰে ওচৰতে আছে আমাৰ বৌৱে আকৌ লাজ কৰে কেমেৰা আগত আহিবলৈ। এতিয়া 4টা বাজিছে আৰু 7টা বজালৈ ৰুব বোলে। যিহেতু ৰাতিপুৱা ইমান গৰম পৰিছিলে আৰু ৰুবলৈ দিয়া কথাও নাছিলে, মানে পটকৈ ৰুবলৈ দি দিয়া হৈ গ'ল। মানে ট্ৰেক্টৰ আহি মাটি চহাই দিয়াৰ লগে লগে ৰুবলৈ কৰি দিলে। এইগৰাকী হৈছে মোৰ ডাঙৰ মামী। সৰু মামাই মামীক মানে ধেমালি কৰি আছে, ৰিলছৰ কাৰণে ইমান খৰ কৰি ৰুইছে বুলি। চাওকচোন। এইফালে চাই কৈ দিয়ক, এইফালে সঁচাকৈ ৰুব। আৰু পথাৰলৈ আহিছোঁ যিহেতু ময়ো অলপমান ৰুই লওঁ বুলি ভাবিলোঁ। এইফালে ময়ো ৰুই আছোঁ। যিহেতু আমি গাঁৱত থাকোঁ, গাঁৱত থকাসকলেতো পথাৰলৈ যাবই লাগে নহয়নে? যিহেতু আমাৰ গাঁওখনৰ নাম হৈছে হালোৱা পথাৰ। হালোৱা পথাৰৰ ছোৱালী হৈ বাৰু মই পথাৰলৈ নাহিমনে? আমাৰ গাঁৱত এটাই ভাল যে সকলো ল'ৰা ছোৱালী মাক দেউতাকৰ লগত পথাৰলৈ আহে। গৰম বন্ধ দিয়াৰ লগে লগে কিছুমানে হয়তো ফুৰিবলৈ যায়, তথাপিও মানে পথাৰলৈ আহেই। গাঁৱৰ পৰিৱেশত থকা সকলে হয়তো বুজি পায় যে গাঁৱত থাকি কিমান ভাল লাগে। খেতি ছিজনেই হওক বা বিহু পূজাই যিয়ে নহওক, তাৰ আমেজেই বেলেগ। এইফালে মই আৰু সৰু মামা ৰৈ আছোঁ, মাহঁতক চাহ খাবলৈ মাতি আছোঁ, ৰখি আছোঁ। অহা নাই বাৰু মাহঁতে। এইফালে ভণ্টি আহিছে আৰু মোৰ মুখৰ গুটিবিলাক চাওকচোন। আৰু এতিয়া মই চাহ খাবলৈ বাৰু মই ফ্লাক্সত চাহ আনিলোঁ, কিন্তু চাহ খাবলৈ মই একো নানিলোঁ। বাতিকেইটা উলিয়াই থলোঁ টেবুলতে থৈ, মানে ডাইৰেক্ট চাহ ফ্লাক্সটো আৰু পানী বটল ভৰাই মেলি লৈ আহিলোঁ। এতিয়া কোনোবাই খালে কোনোবাই ৰৈ থাকিব লাগিব। আৰু এইফালে ভণ্টিয়ে ইমানেই ৰুলেই নহয়, চোলা একদম মানে ফালি দিছে। আৰু এতিয়া বহিছেহি আৰু চাহ খাবলৈ সকলোৱে ধুনীয়াকৈ বহি লৈছে।
যিহেতু পথাৰলৈ আহোঁতে 4টামানেই বাজিল, সেইকাৰণে কি খাব নহয়নে এতিয়া 5টামান বাজিছে, সেইকাৰণে অকল চাহ আনি দিলোঁ, চাহ খাইছে। আৰু এতিয়া মই চাহ দি মেলি ঘৰলৈ গৈ আছোঁ। ঘৰত কোনো নাই, মামাহঁত চব ইয়াতে আছেহি, ভণ্টি মামী ইয়াত আছেহি। এতিয়া পথাৰৰ পৰা ঘৰলৈ গৈ আছোঁ। সেইফালে ৰুই আছিলে মানুহ, চাওক না কি ধুনীয়া হৈ আছে আজি। আকাশখন চাওক, এইফালে পথাৰ, মাটি চহাই থৈছে পথাৰ ৰুবলৈ। এইফালেখিনি ৰুলেই, আৰু সেই ইয়াত দেখিছেনে ট্ৰেক্টৰ এইফালেও হাল বাইছে, সেইফালেও বাইছে, আৰু সেইফালেও বাই আছে। আৰু ইয়াতে ইমান ধুনীয়াকৈ পানী আছে নহয়নে? আৰু মামাহঁতৰ পথাৰততো দেখিলে আপোনালোকে পানী অলপমানো নাই, বোকা বোকা হৈ আছে পূৰা। মই যাওঁতে হয়তো আপোনালোকে দেখিছিলে এইফালে ৰুই থকা। আৰু এতিয়া মই আহিলোঁ, মানুহবিলাকো এইফালে টমটমত উঠি গৈ আছে। আৰু এইফালে চাওক না কি ধুনীয়া বতাহ মাৰি আছে। গৰম দিনত যদি এনেকৈ বতাহ মাৰি থাকে ন, কি ভাল লাগে। এতিয়া ঘৰলৈ যাওঁ, ঘৰলৈ গৈ গা পা ধুই লওঁ। ভাগৰ লাগে পথাৰলৈ গ'লে, ইমান ভাগৰ লাগে। পথাৰত ৰুই থকাতকৈ মানে চাহ আনা কিবা আনা কৰি থাকোঁতে বহুত ভাগৰ লাগে। আৰু আজিলৈ ইমানতে সামৰণি মাৰিছোঁ। আপোনালোকে বাৰু কোনে কোনে পথাৰলৈ গৈ ভাল পায় কমেণ্ট কৰিব।